নমস্কাৰ বন্ধুসকল কেনে আছে আপোনালোক আশা কৰো ভালে আছে আজি আকৌ আহিছো আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত কম যে আপোনালোকে ইউএছ কানাডাৰ নম্বৰত কেনেকৈ হোৱাটছএপ খুলিব পাৰিব লগতে সেই ফেক নম্বৰবোৰ ব্যৱহাৰ কৰি আপোনাৰ বন্ধুসকলৰ লগত প্ৰেংকো কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব নহলে একো বুজি নাপাব তেন্তে আহক দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰো প্লে ষ্টৰত গৈ সেকেন্ড লাইন ইউএছ ফোন নম্বৰ এপটো ডাউনলোড কৰিব মোৰ অলৰেডি ডাউনলোড কৰা আছে ডাইৰেক্টলি ওপেন কৰি দিলো এতিয়া নেক্সট মাৰি গৈ থাকিব আৰু গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব এতিয়া আপুনি যিকোনো এটা ইমেইল আইডিৰে সাইন আপ কৰি ল'ব এতিয়া যিকোনো এটা পাসওয়ার্ড দি লব আৰু সাইন আপত ক্লিক কৰি দিব ইয়াত সেটআপত ক্লিক কৰি দিব ইয়াত ফোন কলৰ পাৰমিশন খুজিছে এলাউ কৰি দিব যেহেতু এটো ফোন কল আৰু এসএমএস ৰ লগত ৰিলেটেড হয় সো একো ভয় কৰিব নালাগে এলাউ কৰি দিব Use my location ot click নকৰিব don't use ot click কৰি দিব তলৰটোত choose a phone number ot ইয়াত এটা এৰিয়া কোড খুজিছে আপুনি 289 কোডটো মাৰি দিব যেটো কানাডাৰ এৰিয়া কোড হয় আৰু কন্টিনিউ কৰি দিব ইয়াত ভেৰিফাই your account বুলি আহিছে ইয়াত কন্টিনিউ কৰি দিব এটা কিছুমান ভেৰিফাই কৰিব ক্যাপচাৰ দ্বাৰা অলপমান ওয়েট কৰিব তে কন্টিনিউ কৰি দিব যদি এবাৰত নহয় 289 মাৰিলে আৰু ট্ৰাই কৰিব দুবাৰমান এনেকৈ ট্ৰাই কৰি থাকিব আপোনাৰ ফোন নম্বৰ পাই যাব এইটো সাবস্ক্ৰিনত কেইটামান নম্বৰ আহি গৈছে এতিয়া মই আৰু এটা মোবাইল লৈছো যাতে বুজাত সুবিধা হয় আপুনি হোৱাটছএপটো খুলি ল'ব আৰু কাউন্ট্ৰীত গৈ কানাডা কাউন্ট্ৰীখন বাছি ল'ব আৰু এপটোত পোৱা নাম্বাৰবোৰৰ ভিতৰত প্ৰথম নাম্বাৰটো সিলেক্ট কৰি কন্টিনিউ কৰি দিম আৰু এপত পোৱা প্ৰথম নাম্বাৰটো মই হোৱাটছএপত এন্টাৰ কৰি ললো স্ক্ৰিনত শো কৰি আছে সেই নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা চাই হোৱাটছএপত এন্টাৰ কৰি ল'ব এতিয়া নাম্বাৰটো ভেৰিফাইৰ কথা সুধিছে ওকে কৰি দিব এতিয়া ওটিপি আহিব নাম্বাৰটোত অকমান ওয়েট কৰিব চাব যে ওটিপিটো মেছেজত আহে নে নাই যদি মেছেজত নাহে হোৱাটছএপত থকা কল মি অপচনটোত ক্লিক কৰি দিব সৰি ভিডিওটো অলপ ব্লাৰ হৈ গৈছে এতিয়া চাওক মোৰ এই মোবাইলটোত হোৱাটছএপৰ পৰা কল আহিছে ওটিপিটো কবলৈ যিটো ওটিপি কৈছে মই সেই ওটিপিটো ইয়াত এন্টাৰ কৰিছো Your verification code is 138759 Your verification code is 138 এতিয়া সেটিংত গৈ মই আপোনাক সেই নাম্বাৰটো দেখাই আছো এইটো চাওক কানাডাৰ নাম্বাৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ